কবিতাৰ শিৰোনাম ৰাতিবোৰ দীঘল হৈ আহে। কবি পৰাগজ্যোতি মহন্ত, আবৃত্তি দেৱজিৎ শইকীয়া। চাওকচোন ৰাতিবোৰ কেনেকৈ দীঘল হৈ আহে। তাতে এন্ধাৰৰো ইমান ভিৰ। খোপনি পুতিবলৈকো পোহৰ এচিকুট নমনে। ৰাতিবোৰত মই বিচনা পাতি পাৰিব নোৱাৰা হওঁ। আপুনি কেনেকৈ শুব পাৰিছে? অথচ শুব পৰা নাই পৃথিৱী। শুনা নাইনে খিৰিকীত বতাহৰ অস্থিৰ আঙুলিৰ বুলন? শুনা নাইনে ৰাতি ৰাতি সাৰে থকা গছবোৰৰ উশাহৰ শব্দ? শুনা নাইনে গছবোৰৰ কণ্ঠৰে উজাই অহা হুমনিয়াবোৰ? অথবা দেখা নাইনে আজাৰাৰ বজাৰত ঢেকীয়াৰ আঙুলি বেচা সন্ধিয়াবোৰ? দূৰৈৰ কোনোবা প্ৰান্তৰত শিলৈৰ শব্দ আৰু প্ৰতিধ্বনিত হৃদয়ৰ থপথপবোৰ। শুনা নাইনে দৈনিক কাৰ মগজুৰে কিমান চলি থাকে ৰেলগাড়ী? ৰাতি ৰাতি ফুলা জুই ফুলবোৰে কিমানৰ বুকুত সৌৰভ ঢালে? তাৰ খবৰে জানো টোপনি ভঙা নাই? ৰাতিৰ সপোনত কোনে ভৰি থৈ নাচে? ভোকাতুৰৰ উদৰত কোনে আঁকে দুস্বপ্নৰ সাম্ৰাজ্যৰ এঢালি কৰুণ ৰেখা? ৰাতিবোৰ দীঘলীয়া হলেই এন্ধাৰৰো কটকথা। শুব নোৱাৰি কীটবোৰৰ সঘন সাজোৱা। ৰাতিবোৰ ক্ৰমশ দীঘলীয়া হৈ আহে।